বজাৰলৈ যাম ৰবা হেল্ল গুড মৰ্নিং সকলোকে মানসিছ লাইফলৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা আজি আছিলে টিচাৰ্ছ ডে 5 ছেপ্টেম্বৰ আৰু ৰাতিপুৱা ছোৱালীক নিলোঁ অংগনবাড়ীলৈ নি তাইৰ ভাগৰ দুইগৰাকী শিক্ষয়িত্ৰী তেওঁলোকক পেইন এটা আৰু তামোল এখন দি সেৱা কৰাই আনিলোঁ সেইবোৰ ভিডিঅ' কৰা নহ'ল অৱশ্যে লৰালৰি হ'ল সেইবোৰ কৰি থাকোঁতে অৱশ্যে ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগিলে আৰু তাইক স্কুলৰ পৰা একেবাৰে লৈ আহিলোঁ আজি যিহেতু স্কুলত ক্লাছ বুলিনো কি আৰু সিহঁতৰ যি হয় আৰু একো নহ'ল চাহ তাহ মিঠাই চিঠাই খোৱালে বাইদেউহঁতে আমি তাৰপাছতে তাহাঁতক লৈ আহিলোঁ আহি পাই ঘৰত লৰালৰিকৈ কি কৰিলোঁ জানেনে ভাত দাইল ভাজি বনাইছোঁ এতিয়া এয়া ঢেকীয়া আৰু দাইল বইল কৰিলোঁ ভাতটো তুলি হৈ গ'ল অলৰেডি দুটা হ'ল এয়া দাইল বনাম এতিয়া ঢেকীয়া দাইল বনাই আছোঁ চাই যাওকচোন ভিডিঅ'টো আৰু বনাম বুট আৰু ঢেকীয়া ভাজি এয়া আৰু কি বনাওঁ দেখাই গৈছোঁ আপোনালোকক বলক ৰেচিপি ভিডিঅ' নহয় এয়া ঢেকীয়া আৰু আলু ভাজিম ইয়াতে বুট দিম এইটো ৰেচিপি ভিডিঅ' নহয় লৰালৰিকৈ ভিডিঅ'টো মই ভাবিলোঁ আজি কৰোঁ বহুত দিন নকৰিলে ভিউজটো ডাউন হৈ যায় যে গতিকে লৰালৰিকৈ বনাই ল'লোঁ এয়া ঢেকীয়া ভাজি দেখিছেনে ইয়াতে তেল দি ঢেকীয়া আৰু আলু দিছোঁ নিমখ দিছোঁ হালধি দিম এতিয়া তাৰপাছতে নহৰুটো দেৰিকৈ দিম যিহেতু শাকৰ ভাজি ঢেকীয়া শাক যি শাক নহওক নহৰু দি ভাজিলে বেছি ভাল লাগে পিঁয়াজ দিলে ইমান ভাল নালাগে সেইকাৰণে তাতে নহৰু দিম এয়া ঢেকীয়া ভাজি ইয়াতে মই অৱশ্যে নহৰু দিলোঁ দেৰিকৈ মোৰ কিবা এটা কাৰণত এইটো মানে ভিডিঅ' কৰিবলৈ থাকি ইয়াতে নহৰু দিলোঁ কিন্তু মই আপোনালোকক দেখাবলৈ নহ'ল মানে নহৰুটো মই যেতিয়া অলপ ঢেকীয়াবোৰ লেৰেলি গ'ল তেতিয়া নিমখ হালধি দিছিলোঁ যে তাৰ পাছতে মই ইয়াতে নহৰু দিলোঁ তাৰ পাছতে বুটকেইটা দি দিলোঁ তেনেই উজু বনাবলৈ একো দিগদাৰ নাই মই লৰালৰিকৈ বনাইছোঁ আৰু আজি বোলে ঢেকীয়া ভাজি ৰেডি এয়া ঢেকীয়া ভাজি এয়া খানা ৰেডি হৈ গ'ল ঢেকীয়া দাইল ঢেকীয়া বুট আলু ভাজি আৰু ডিমৰ অমলেট নহয় ঠিক আৰু এনেই ভাজিলোঁ আৰু ডিম বছ এয়া খানা ৰেডি আৰু এতিয়া আমি গৈ আছোঁ ক'লে গম পাইনে যোৰহাটৰ কৰ্টলৈ তাৰো কাৰণ আছে কিয় গৈছোঁ কৈ আছোঁ আজি বিশেষ কাৰণ আছে মানে যোৱাৰ ছোৱালীৰ আধাৰ কাৰ্ডটো উলিওৱা অহা নাই 3 বছৰেই সোমালে মানে 3 বছৰ হ'ল গতিকে ভাবিলোঁ আজি আধাৰ কাৰ্ডটো উলিয়াই আনো যিহেতু কোৰ্টত আধাৰ কাৰ্ডৰ কাম হৈ আছে ক'লে মানে তাইক অংগনবাড়ীলৈ নিওঁতে গম পালোঁ হঠাৎ সেইকাৰণে অংগনবাড়ীৰ পৰা আহি লৰালৰিকৈ ভাত পানী বনাই খাই বৈ দুজনী ওলাই আহিছোঁ আৰু এতিয়া আমি ইয়াত কোৰ্ট পাইছোঁহি আৰু ব'লকচোন কি লাগে মই আপোনালোকক জনাম মই প্ৰথমতে গৈ পাই লওঁ তাৰপাছত আপোনালোকক জনাই আছোঁ যে সৰু ল'ৰা ছোৱালী আধাৰ কাৰ্ড বনাবলৈ কি লাগে আৰু কি কৰিব লাগে উলিয়াই ল'ম তাৰপাছতে হৈ যাব আৰু বেছি দেৰি নালাগে পটককৈ হ'ব অ'কে ইয়াত বহুত মানুহ থাকে কোন থাকে বুলি ক'লে ক'বই নোৱাৰি ইয়াত আধাৰৰ কাম হয় ন আজি ভণ্টি আধাৰ কাৰ্ড উলিয়াম ন কৈ দিছোঁ আজি ভণ্টি আধাৰ কাৰ্ড উলিয়াবলৈ আহিছোঁ দেই পাপা আধাৰ কাৰ্ড উলিয়াবলৈ আহিছোঁ ভণ্টি ভাগৰ কি লাগে নাজানো আৰু আহিছোঁহে এতিয়া দেই অঁ ঠিক আছে সময় আহিছে নি অকণ বহি থাকে নহয় দাঁতে তেনেকৈ চেনিটাইজাৰ হয় মানে আমি আহি নিৰ্দিষ্ট জেগাত উপস্থিত হ'লোঁহি য'ত আধাৰ কাৰ্ডৰ কাম হৈ আছে এই ঘৰটো বিচাৰি আহি পালোঁ কাৰণ মই আগতে কেতিয়াও অকলে কোৰ্টলৈ অহা নাই আৰু এনেকুৱা কামত অহা নাই মই এবাৰ আহিছোঁ আগতে কোৰ্টলৈ মাত্ৰ কেতিয়া জানেনে কোৰ্ট মেৰেজ কৰোঁতে আৰু আজি ছেকেণ্ড টাইম আহিছোঁ আৰু সেইটো ছাইডে নহয় সম্পূৰ্ণ বিপৰীত ছাইডে কামখিনি হৈ আছে যিটো ছাইডে নেকি মই আগতে এনেকৈ আহিয়ে পোৱা নাই আৰু সুধি মানুহক আহি জেগাত উপস্থিত হ'লোঁহি আৰু তাতো অৱশ্যে বহুত মানুহেই আমাতকৈ আগত আহি ৰেডি মানে অলৰেডি কাম মানে এপ্লিকেশ্যন কৰিয়ে থৈছেহি আমিও আহিলোঁ আহি বিশেষ কৰিবলগীয়া একো হোৱা নাই তাইৰ ভাগৰ জাষ্ট বাৰ্থ চাৰ্টিফিকেটখন জমা দিছোঁ আৰু একো দৰকাৰ নহয় তাইৰ ভাগৰ আৰু কি লাগে মই আপোনালোকক কৈ আছোঁ বলক ছোৱালী আধাৰ কাৰ্ড উলিয়াবলৈ আহিছোঁ আমি এতিয়া কোৰ্টলৈ কৈ দিয়া আধাৰ কাৰ্ড উলিয়াবলৈ আহিছোঁ কোৰ্টলৈ আহিলোঁ আৰু এতিয়া আধাৰ কাৰ্ড উলিয়াই ল'ম বাৰ্থ চাৰ্টিফিকেটখন দি থৈ আহিছোঁ এতিয়া আৰু বিশেষ একো নালাগে চাগে তাইৰ ভাগৰ ইয়াত দি আহিছোঁ এতিয়া উলিয়াম
কিমান দেৰি লাগে নাজানো অকমান টাইম আমাৰ কামটো অকমান সোনকালে হ'লতেন কিয় দেৰি হ'ল জানেনে মোৰ ভাগৰ আধাৰ কাৰ্ড দি তাই আধাৰ লিংক নহয় কিয়নো মোৰ ভাগৰ উপাধিটো চেতিয়া আছে যিহেতু মোৰ মা ঘৰত চেতিয়া ইয়াতে উপাধিটো সলনি কৰিব নোৱাৰি যিহেতু মোৰ গোটেইবোৰ ডকুমেণ্টছতে চেতিয়া আছে গতিকে মোৰ ডকুমেণ্টছ দি মোৰ আধাৰ কাৰ্ডে দি তাই লিংক নহয় পাপাকক মাতিবলগীয়া হ'ল মানে ফিংগাৰপ্ৰিণ্টটো পাপাকৰ লাগিব আৰু ডকুমেণ্টছ মানে আধাৰ কাৰ্ড লাগে দেউতাক মাক বা দেউতাকৰ আৰু উপাধিটো যিহেতু দেউতাকৰ ফালৰ পৰা হ'ব সেইকাৰণে মানে পাপাকক মাতিবলগীয়া হ'ল এয়া আহি তেওঁ অফিচৰ পৰা আহি পাই গ'লহি ওচৰতে বেছি দূৰ নহয় তেওঁ অফিচৰ পৰা গতিকে এয়া তেওঁ আহিলে তেওঁৰ ফিংগাৰপ্ৰিণ্ট লাগিব আৰু আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডটো অৱশ্যে মই ঘৰৰ পৰা লৈ গৈছিলোঁ তেওঁ হঠাতে মাতি দিবলগীয়া হ'ল মই লাগিব বুলি ভাবিলোঁ যে নাই কিন্তু কেনেবাকৈ দৰকাৰ হ'ব বুলি ভাবি লৈ গৈছিলোঁ কপাল ভাল যে দৰকাৰ হ'ল আৰু মই লৈ গৈছিলোঁ বস্তুটো হাতত আৰু এতিয়া এয়া ছোৱালীৰ ফটো লৈছে ইয়াতে বিশেষ একো নালাগে মাক দেউতাক কোনোবা এজনৰ আধাৰ কাৰ্ড লাগে ফিংগাৰপ্ৰিণ্ট লাগে মোৰ যিহেতু ক'লোৱে মোৰ উপাধিটো সলনি হৈ আছে মানে তাইৰ লগত নিমিলিব সেইকাৰণে দেউতাকৰ লৈছে সকলোৰে তেনেকুৱা হয়েই আজিকালি মাকবোৰৰ উপাধিবোৰৰ লগত জীয়েকবোৰৰ উপাধি নিমিলে আৰু ইয়াতে তাইৰ ফটো লৈছে আৰু তাইৰ আঙুলিৰ এটা চাপ লৈছে আৰু দেউতাকৰ ফিংগাৰপ্ৰিণ্ট লৈছে বেলেগ একো কৰিবলৈ দিয়া নাই তেনেই উজু প্ৰচেছটো খালি মানুহ গুচি থকাৰ কাৰণে আমাৰ অলপ দেৰি হৈ গ'ল আৰু আপোনালোকৰ যদি সৰু ল'ৰা ছোৱালী এতিয়ালৈকে আধাৰ বনোৱা নাই তেতিয়াহ'লে সোনকালে বনাই ল'ব কাৰণ কামবোৰ হৈ থাকোঁতে আমি কৰি নল'লে পিছত বহুত লৰালৰি ধপৰাধপৰি কৰিবলগীয়া হয় এডমিশ্যনৰ সময়ত মোৰো যিহেতু এতিয়া ছোৱালী এডমিশ্যন দিব হ'ব গতিকে ভাবিলোঁ লৰালৰিকৈ উলিয়াই লওঁ অৱশ্যে মোৰ দেৰিয়ে হৈছে বহুত সৰুতে উলিয়াই লয় 1 বছৰমানৰ পৰা আধাৰ কাৰ্ড উলিয়াই সকলোৱে আৰু যদি আপোনালোকে কোনোবাই উলিওৱা নাই তেতিয়াহ'লে উলিয়াই ল'ব সোনকাল হৈ থাকোঁতে আৰু আমি আধাৰ কাৰ্ডৰ কাম কৰি ওলাই আহিলোঁ কোৰ্টৰ পৰা আহি ছোৱালী আকৌ যেতিয়া টাউনলৈ গ'লোঁ বজাৰ কৰিবলৈ লাগে তাইক গতিকে এয়া পাপাকে ভাবি আছে ক'ত কি বজাৰ কৰা গৈ চাওঁচোন কোনোবা দোকান এখনতে সোমাই তাই ভাল লগা বস্তু কিবা কিবি অলপ লৈ ল'ম ব'লক কি কৰি যাওঁ দেখাই গৈছোঁ ৰাস্তাত আৰু আমি বেলেগ বজাৰলৈ নগ'লোঁ জানেনে আহি থাকোঁতে আমাৰ ঘৰৰ ফালে আহি থাকোঁতে ৰাস্তাতে এখন চুইটছৰ দোকান পালোঁ যিহেতু তাই বজাৰনো কি কাপোৰ কানি বুলি বজাৰৰ কথা নাই তাই মুঠতে মনৰ পচন্দৰ কিবা পাব লাগে গতিকে চুইটছখনত সোমালোঁ আৰু ইয়াতে তাই মনৰ পচন্দৰ সকলো বজাৰ কৰি ল'লোঁ ড'নাটছ চকলেট ব্ৰেড আৰু চচ ডেইৰী মিল্কৰ কিবা চটছ এটা পায় সেইটো চকলেট এইবোৰ চব লৈ ল'লোঁ আৰু সেইবোৰ লৈ আমি তাই মনটো খোজ কৰি আকৌ এতিয়া ঘৰলৈ যাওঁ ড'নাটছ এই তেনেকুৱা ড'নাটছ আছে নি ড'নাটছৰ পেকেট আছে নি এটা দি দিয়কচোন গম পালোঁ ফটোখন দেখি আছে দেখি ড'নাটছ এই ড'নাটছ লাগে দিলে দেখাই দিয়কচোন বেগত এইটো ভৰাই দিব বেগত এইটো এইটো ড'নাটছ নক'ব মনে খালি দেই হেৰি আছে নহয় অঁ এইটো ভৰাই আৰু তাইৰ যিখন ৰিচিপ্টটো সেইটো দেখাবলৈ পাহৰিছিলোঁ এয়া তাইৰ ৰিচিপ্টটো হৈ গ'ল 15 দিনমানৰ পাছত তাইৰ আধাৰটো আমি উলিয়াই ল'ব পাৰিম ডাউনলোড কৰি গতিকে এয়া তাইৰ কাম ফাইনেলি হৈ গ'ল এইখন দেখাবলৈ পাহৰিলোঁ আৰু এয়া ঘৰ আহি পাই গ'লোঁ ইমান গৰম উঠিছে যিহেতু মই যাওঁতে খোজকাঢ়ি গ'লোঁ আহোঁতে পাপাকৰ স্কুটিত আহিলোঁ বালিয়ে ধুলে গৰমত এয়া গা পা ধুই আজৰি হৈ আহিলোঁ আহি এতিয়া ছোৱালীক এয়া খুৱাই লওঁ অকণমান তাইক যাওঁতে খুৱাই নিছিলোঁ আৰু ময়ো খাই গৈছিলোঁ গতিকে তাইক এতিয়া খুৱাই লওঁ তাৰপাছতে মই অকণমান ৰেষ্ট ল'ম আৰু এয়া আমাৰ টিকলি হৈ গ'ল এতিয়া অকণমান মই ৰক্ষা এতিয়া অকণমান আৰামছে ৰেষ্ট কৰি লওঁ তাৰপাছত কি হ'ব হৈ যাব বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি কেনেবাকৈ পেণ্ডিং কৰি ৰাখিছে আধাৰৰ কাম কৰা তেতিয়াহ'লে এতিয়া হৈ থাকোঁতে সহজতে হৈ যাব সোনকালে কৰি লওক আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ তেতিয়াহ'লে বাই আকৌ নেক্সট ব্লগত লগ পাই আছোঁ থেংক ইউ